হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ সকলোৰে ভাল। এয়া চাওক, আজি আমাৰ কঠীয়া সিঁচিবলৈ বুলি এই কঠীয়াতলিডৰা ধুনীয়াকৈ পানী সিঁচি আছে হুন্দা আনি। তাৰপিছত এয়া পানী সিঁচাৰ লগে লগে আমাৰ তিনিওজনী উপস্থিত। একেবাৰে পানীত বলিয়া, পানী দেখাৰ লগে লগে এই লেটা পানীখনত নামি লৈ খচি আছে, খেলি আছে তিনিওজনী। এফালে আকৌ তিনিওজনীৰে গা বেয়া, তাতে সেইখন আৰু কৰি আছে। তাৰপিছত এই কঠীয়াতলিডৰা এবাৰ সেই বৰষুণ কেইদিনতে হাল বোৱা হৈছিলে, কিন্তু এইকেইদিন খুব ৰ'দ দি থকা দেখি একদম টান হৈ গ'ল, ধূলি বালি হৈ গ'ল, তেনেকুৱা হৈ গ'ল। সেয়েহে আজি এই চোকা ৰ'দ বতৰতে আকৌ কঠীয়া সিঁচিবলৈ বুলি কৰিছে। বৰষুণ পৰিলে সিঁচিম বোলোতেনে বৰষুণে নপৰা হ'ল। সেইকেইদিন আকৌ খুব বৰষুণ পৰিছিলে, সেইকেইদিনত আকৌ সিঁচিবলৈ নহ'ল। তাৰপৰা